হেল্ল' মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আৰু মোতকৈ ডাঙৰ দাদা ককা আৰু আইতাসকল, মই আপোনালোকক পোনপ্ৰথমতে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকক মই সদায় ভাল ভাল ঠাইবিলাক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। প্লিজ আপোনালোকে কেৱল মোক উৎসাহ জনাব। মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। মই নতুনকৈ চেনেলটো খুলিছোঁ। তো কেনেকুৱা লাগিছে এই ঠাইখিনি? ভাল লাগিছেনে আপোনালোকৰ এই ঠাইখিনি? যদি ভাল লাগিছে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰা। এনেকৈ ধুনীয়া ধুনীয়া ঠাইবিলাক আজিকালি মানুহে কেতিয়াও দেখা নাপায়। কেৱল নিজৰ কামতেই ব্যস্ততা থাকে। বিশেষকৈ চহৰত থকা লোকখিনিয়ে কেতিয়াও এনেকৈ ধুনীয়া এটা প্লেচত আহি কেনে এনজয় কৰিব টাইম নাপায়। তো আপোনালোকে এনেকৈ মোৰ ভিডিঅ'ৰ জৰিয়তে এনেকৈ ধুনীয়া ধুনীয়া ঠাইবিলাক চাই থাকিব। চাওকচোন আপোনালোকে, ইমান ধুনীয়া পানীৰ সোঁত বৈ আছে, ইমান ধুনীয়া শিলৰ মাজে মাজে পানীবিলাক গৈ আছে। আপোনালোক যদি এইখিনি সময়ত যদি আপোনালোকে এইখিনি ঠাইত থাকে ন, চাব কিমান ভাল লাগিব, আপোনালোকৰ মনটো কিমান ভাল লাগিব। চাওক, এনেকুৱা পানীত যদি আপোনালোকে এদিন গা ধুব পাৰে ন, কিমান ভাল লাগিব। প্লিজ আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ, মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। যদি আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে তেতিয়াহ'লে আৰু ভাল ভাল ঠাই দেখুৱাবলৈ মই আপোনালোকক ভাল ভাল ঠাই দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। তো আজিলৈ সমাপ্ত, বিদায়, টাটা, বাই বাই।